নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো পুৱাৰ চাহকাপৰ পৰাই আৰম্ভ কৰিলোঁ আৰু আজি আছোঁ মই মাৰ ঘৰত। যোৱাকালি আহিলোঁ, মাৰ ঘৰত নখা পাতিছে আৰু সেই ভাবিলোঁ স্মৃতি হিচাপে ভিডিঅ'টো ৰাখি থওঁ আৰু এইফালে সকলোবিলাক আয়োজন হৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এইফালে আমাৰ কণমানি দুটাই পাণ বুটলি আছে, পূৰা সকলোবিলাক পানী সিহঁতেই বুটলিলে। আৰু এইফালে এয়া ভকতসকল আহিয়ে পালেহি। আনফালে আকৌ এয়া ভাতো বহাই দিলে। এইফালে ককা আইতাহঁতে সকলোবিলাক মিলি শাক চব্জি কুটি আছে। এফালে আকৌ মাছ কাটি থকা হৈছে আৰু এইফালে আকৌ প্ৰসাদ দিয়াও হৈ গ'ল। নামখাৰ লোৱা ভিডিঅ'টো মই কৰাই নহ'লে, পাহৰিয়ে থাকিলোঁ যে ভিডিঅ' কৰি আছিলোঁ। আৰু এইফালে ধুনীয়াকৈ প্ৰসাদ খাই ল'লোঁ। এইফালে আকৌ এগৰাকী মায়ে মাছৰ বাতি সজোৱাত ব্যস্ত। এইফালে শহাপহুটো চাওকচোন ইমান মৰম লগা। এফালে আকৌ এজন মোৰ দেউতা আকৌ দালি বিলোৱাত ব্যস্ত আৰু সকলোৱে মিলি এফালে ভাত খাই আছে। আৰু মা দেউতাক ভালকৈ ভিডিঅ' কৰাই নহ'লে, পিছত দেখাম বাৰু। আৰু সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ খাই আছে। এফালে আকৌ নবৈ ভাত খাই থকাৰ কাৰণে মই আকৌ ভাইটিক অকণমান ধৰি দিলোঁ। এফালে আকৌ ধুনীয়াকৈ ময়ো ভাত পানী খাই বৈ ল'লোঁ। আৰু ভাত পানী খাই উঠি ভিডিঅ' কৰাই নহ'লে পিছলৈকে, যিহেতু সন্ধিয়াই হ'ল। ইফালে ইমান ঠাণ্ডা পৰিছে, সকলোৱে মিলি জুই ফুৱালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানলৈকে আছিলে।